আপোনালোকে সকলো ভালে আছে নিশ্চয় মই ভালে আছোঁ আজি হোলি গতিকে মোৰ সৰু পেজটো থকা সকলো বন্ধু বান্ধৱীলৈকে হোলিৰ শুভেচ্ছা জনালোঁ আৰু আজি মানে আমাৰ নামঘৰত এতিয়া নাম প্ৰসংগ চলিয়ে আছে আপোনালোকে ভালকৈ মন কৰিলে শুনিব পাৰে নাম প্ৰসংগ চলি আছে আৰু নাম মানে ইয়াতে নামঘৰৰ পৰা মণিকূটলৈ নিব আৰু তাতে ধুৱাই পখলাই আৰু হেৰি সেৱা সৎকাৰ নাম প্ৰসংগ তাতো কৰিব আৰু তেতিয়া হোলি দিব মূৰত হোলি দিব গতিকে আমি সেইখিনি বাৰু পিছত হ'ব এতিয়া আমাৰ ঘৰত মানে আহিব পানী তুলিবলৈ বুলি গতিকে মই মানে মোৰ ইমান ভাল লাগি আছে পানী তুলিবলৈ আহিব আমাৰ ঘৰত আৰু সেৱা সৎকাৰ কৰিব লাগিব মানে আদৰিব লাগিব গতিকে মই এতিয়া ৰখি আছোঁ তাৰ কাৰণে ভিডিঅ'বিলাক পিছলৈ মই দি থাকিম আৰু কিমানখিনি দেখাব পাৰোঁ যত্ন কৰিম আৰু এয়া আমাৰ ঘৰত আহিছে ৰাইজসকল আৰু ইফালে ধুনীয়াকৈ ব্যৱস্থা কৰি থৈছে যাতে ৰাইজসকলে কষ্ট নাপায় পানী তোলাৰ সময়খিনি আৰু পানী তোলাৰো কিছুমান নিয়ম থাকে তাৰে মই অকণমান সৰুকৈ ভিডিঅ' কৰি থৈছোঁ কি পানী তুলি পেলাই লৈ যোৱাৰ সময়ত কিছুমান কথা কয় সেইখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ এবাৰ শুনকচোন বাৰু আমি গাঁৱৰ পৰিলে তুমি ভিডিঅ' এটা কৰিব দেই কাটি দিয়া আৰু আমাৰ ইয়াত সেৱা প্ৰাৰ্থনা কৰি হৈ গ'ল আৰু আমি ৰাইজসকলক বিদায় দিছোঁ তেওঁলোকে এতিয়া নামঘৰলৈ যাব আৰু যিখিনি পানী তুলিছিল সেইখিনিৰে শ্ৰীকৃষ্ণ আৰু ঘুনুচাক নোৱাব ধুৱাব পৰিষ্কাৰ পৰিপূৰ্ণ কৰি থ'ব তাৰপিছত সন্ধিয়া সময়ত ইয়াতে নাম প্ৰসংগ কৰি দৌললৈ বুলি লৈ যাব আকৌ দৌলৰ পৰা নাম প্ৰসংগ কৰি এই নামঘৰতে স্থাপিত কৰি থ'বহি আৰু আমি এতিয়া আহি পালোঁ এয়া দৌল আৰু ইফালে নাম প্ৰসংগ চলিয়ে আছে আৰু ইফালে এতিয়া আমি সেৱা কৰিছোঁ কৃষ্ণ প্ৰভু সকলোকে মংগল কৰক আৰু লাষ্টৰ সময়ত ইফালে 3 পাকমান ঘূৰাই এতিয়া নামঘৰলৈ বুলি লৈ যাব যদি ভিডিঅ'বোৰ ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব ইমানেই